हेलो फ्रेंड, आज आम एम बजार बेटीर बार्थडे आसे काइলৈ आमी आज बेटील की लम आपनालोके भिडिओ चाई थाकिले गम पाब। एतिया आमी भितरले गई आसो। एया चाওক जेकेट स्वेटार और ज्ञानीर कारणे आमी फ्रक चाइছো। चाওকচোন किमान धुनिया धुनिया फ्रक आसे, बेलेग बेलेग डिजाइनर कापोर चाওক किमान धुनिया धुनिया कापोर आसे। আপোনালোকেও আহি ল'ব পাৰে। এইখন জ্ঞানীৰ কাৰণে লৈ দিম বুলি ভাবিছো। জ্ঞানীক পিন্ধাই চাইছো, তাই পিন্ধি বহুত ভাল পাইছে আৰু ফ্ৰক বহুত ভাল পায়। পুৰা হেপী তাই। চাওকচোন কিমান ধুনিয়া মৰম লগা জেকেট। জ্ঞানীৰ কাৰণে চাই দিছো। মাহীয়েকে গিফ্ট দিছে, পইচা দিছে কিনি দিবলৈ। ইয়াৰে এখন লৈ দিম। এয়া চাওক বেলেগ বেলেগ কালাৰৰ আছে, বেলেগ বেলেগ ডিজাইনৰ। ইমান ধুনিয়া ধুনিয়া ষ্টাইলৰ আছে। এখনো ভাল লাগিছে মোৰ। এতিয়া আমি ৰুম আহি পালো আৰু জ্ঞানী এখন পিন্ধাই চালো। তাই পিন্ধি ভাল পাইছে, খুলিব বিচৰা নাই আৰু এইখন ফ্ৰক লৈ দিছো। লগতে এখন পেন লৈ দিছে দেউতাকে আৰু এখন ঘৰতে পিন্ধিবলৈ লৈ দিছে আৰু মোৰ কাৰণে এইখন। এইকেইটা বস্তুৱে লৈছো আৰু সৰু সুৰা বস্তু কেইটামান লৈছো আৰু আমি খাই বৈ লৈ আজিয়ে বাৰ্থডে ডেকোৰেশ্যন কৰি আছো। এনেকৈ জ্ঞানী বেটি মই। এতিয়া আমি ৰাতিপুৱা উঠিয়ে এইবিলাক ৰেডি কৰি আছো পাৰ্টিৰ কাৰণে। মাংস আমাৰ গোটাকে লৈছিলো ব্ৰইলাৰ আৰু কাটি মেলি ধুনীয়াকৈ বইল কৰি লৈছো। এয়া আদা নহৰু এইবিলাক ৰেডি কৰি আছো। পিঁয়াজ কি ৰেডি কৰিছো দেখিছে আপোনালোকে। আজি কি বনালো দেখাম আপোনালোকক অলপ। ভিডিঅ' কৰিবলৈ টাইম নহ'ল। এয়া বেচনৰ লগত বেঙেনা ফ্ৰাই, দালি, পনীৰ, এয়া কবি ভাজি, চিকেন কাৰী, সালাডৰ কাৰণে এয়া দৈ মিঠাই। এতিয়া আমি কেক কাটিব লৈছো। জ্ঞানীয়ে বহুত আমনি কৰিছে, কান্দি আছে আৰু দেউতাকৰ ষ্টাফৰ ফালৰ পৰা এই বাৰ্বি কেকটো আনি দিছে। সৰুটো আমি লৈছো। Itu lu deh. ৰাতিলৈকে পাৰ্টি চলি আছে আৰু আমি অলপ ডান্স কৰিলো, কিন্তু ভিডিঅ'ত দিয়া নাই আৰু। জ্ঞানীৰ বাৰ্থডে গিফ্ট এয়া চাওক চকলেট। এয়া ওচৰৰ আণ্টি এগৰাকীয়ে দিছে। ফটো কেইকপিমান দিছো। এয়া ছাৰহঁতৰ লগত উঠা, এয়া আমাৰ বাইদেউৰ লগত, এয়া বাইদেউ দুগৰাকীৰ লগত আৰু আমি আনি দিয়া কেকটো জ্ঞানীৰ নামটো ভুলকৈ লিখিলে। এয়া ষ্টাফৰ ফালৰ পৰা আনি দিয়া কেক। ছাৰহেঁতে আনিব নালাগে বুলি কোৱাৰ কাৰণে আমি সৰু এটা আনিলোঁ। এয়া চাওক জ্ঞানীৰ লগত। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। বাই।